বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাই দিম স্যামসাং কোম্পানীৰ বিষয়ে কিছুমান ভাল লগা আৰু কিছুমান অদ্ভুত তথ্য যোনবোৰ তথ্যবোৰ গম পাই আপুনি নিশ্চয় ভাল পাব গতিকে হওক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ স্যামসাংৰ প্ৰথমটো তথ্যটো হৈছে আপোনাৰ ভাল লগা অথবা অদ্ভুত তথ্যটো হৈছে স্যামসাং কোম্পানীয়ে 1938 চনত দক্ষিণ কোৰিয়াত মুকলি কৰা হৈছিল এই সময়ত এই কোম্পানীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো আছিল মাছ বিক্ৰী কৰা হয় স্যামসাং কোম্পানীয়ে প্ৰথমে তেওঁলোকৰ মাছ বিক্ৰী কৰা কামৰ পৰা আৰম্ভ কৰিছিলে ইয়াৰ পাছতে নেক্সট ইনফৰমেশ্যনটো হৈছে কোম্পানীয়ে অৰ্থাৎ স্যামসাং কোম্পানীয়ে শব্দ কোৰিয়ান ভাষাৰ পৰা আহিছে অৰ্থাৎ স্যামসাং শব্দটো তেওঁলোকে কোৰিয়ান ভাষাৰ পৰা লোৱা হৈছে আৰু এই কোৰিয়ান ভাষাৰ শব্দটোৰ অৰ্থ হৈছে তিনিটা তৰা অৰ্থাৎ ইংৰাজী দিয়াৰ অৰ্থ হৈছে তিনিটা তৰা 3 ষ্টাৰ ইয়াৰ পাছতে নেক্সট ইনফৰমেশ্যনটো হৈছে স্যামসাং কোম্পানী মাত্ৰ 40টা কৰ্মচাৰীৰ সৈতে কাম আৰম্ভ কৰিছিল কিন্তু এতিয়া এই কোম্পানীটো 3,75,000 জন লোকক লৈ তেওঁলোকে কাম কৰি আছে যি এপল কোম্পানীতকৈ অধিক বা বেছি ইয়াৰ পাছতে নেক্সট ইনফৰমেশ্যনটো হৈছে স্যামসাং কোম্পানীয়ে 1938 চনৰ পৰা এতিয়ালৈকে 80টা বিভিন্ন প্ৰকাৰৰ ব্যৱসায়ত শ্বেয়াৰ হোল্ডাৰত নাম যোগ কৰি আছে অৰ্থাৎ তেওঁলোকে বিভিন্ন কোম্পানীৰ লগত তেওঁলোকৰ শ্বেয়াৰ হোল্ডাৰ আছে ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাঙে 1960 চনত ইলেক্ট্ৰনিক উদ্যোগত তেওঁলোকে কোচ আৰম্ভ কৰিছিলে আৰু আপোনালোকক জনাওঁ যে স্যামসাঙৰ এতিয়া 90% সামগ্ৰী সম্পূৰ্ণ স্যামসাঙৰ নিজৰ কাৰখানাত এতিয়া তৈয়াৰ কৰা হয় ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাঙৰ দ্বাৰা প্ৰথম মোবাইল ডিভাইচটো 1986 চনত মুকলি কৰা হৈছিল এইটো এটা গাড়ীৰ ফোন আছিল আৰু এই গেজেটটো বেয়াকৈ তেওঁলোকৰ লোকচানৰ সন্মুখীন হৈছিল ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে 1993 চনৰ পৰা স্যামসাং কোম্পানী হৈছে বিশ্বৰ সৰ্ববৃহৎ চিপ অৰ্থাৎ মেমৰি কাৰ্ডৰ যিটো চিপ কোৱা হয় চিপ বা ৰেম তৈয়াৰ কৰা এটা কোম্পানীৰ ভিতৰত এটা স্যামসাং কোম্পানী এতিয়া এপল আইফোন 7ৰ বাবে এটা চিপ প্ৰস্তুত কৰি দিয়ে আপোনালোকে হয়তো নাজানে চাগে যে আইফোন 7ৰ চিপটো স্যামসাং কোম্পানীয়ে প্ৰস্তুত কৰি দিয়ে ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে 1938 চনত স্যামসাং প্ৰতিষ্ঠিত হৈছিল যদিও কোম্পানীটো কিন্তু 1995 অৰ্থাৎ 1995 চনৰ পৰাহে সফলতাৰ শীৰ্ষ জখলা বগাবলৈ সক্ষম হৈছিল অৰ্থাৎ তেওঁলোকে বৃহৎ সফলতাৰ মুখ দেখিবলৈ স্যামসাং এই কোম্পানীটোৱে প্ৰায় 55 বছৰ সময় লাগিছিল ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাং কোম্পানীয়ে প্ৰথমে CDMA 1996 চনত ডিজিটেল টিভি 1998 চনত আৰু ৱাট ফোন 1999 চনত আৰু MPTT ফোন তেওঁলোকে 1999 চনত মুকলি কৰিছিল আৰু এটা পৰ্দা কৰি তেওঁলোকে এটা সফলতা দেখিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাঙে 2004 আৰু 2005 চনত ইলেক্ট্ৰনিক বজাৰ অতিকৈ জনপ্ৰিয় ব্ৰেণ্ড সনি কোম্পানীক অতিক্ৰম কৰিবলৈ আৰু সক্ষম হৈছিল আৰু তেওঁলোকে নিজৰ নাম বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে আজিৰ সময়ত বিশ্বত বিক্ৰী হোৱা প্ৰতিটো তৃতীয় ফোনটোৱে হৈছে স্যামসাং ফোন হয় অৰ্থাৎ আপুনি যিমানবোৰ ফোন বিক্ৰী হৈছে তাৰে 3 নম্বৰ ফোনটো হৈছে স্যামসাং কোম্পানীৰ ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে বিশ্বৰ 12.70% স্মাৰ্টফোন স্যামসাঙে তৈয়াৰ কৰা ৰেম ব্যৱহাৰ কৰে হয় ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাং কোম্পানী বিশ্বৰ আটাইতকৈ ওখ ভৱন বুৰ্জ খলিফা নিৰ্মাণ কৰিছে যি এতিয়া বৰ্তমান আৰৱত আছে ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাং হৈছে দক্ষিণ কোৰিয়াৰ সৰ্বাধিক ৰাজহ টেক্স উৎপাদনকাৰী এটা কোম্পানী ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে এটা সমীক্ষা অনুসৰি প্ৰতি মিনিটত 100টা স্যামসাং টিভি সমগ্ৰ বিশ্বব্যাপী বিক্ৰী হৈ থাকে হয় প্ৰত্যেক মিনিটত সমগ্ৰ বিশ্বব্যাপী স্যামসাং টিভি প্ৰায় 100টা বিক্ৰী হৈ থাকে বুলি এটা সমীক্ষাই প্ৰকাশ কৰিছে ইয়াৰ পাছতে নেক্সট তথ্যটো হৈছে স্যামসাং গ্ৰুপে প্ৰতি বছৰে তেওঁলোকৰ লাভহীন সংগঠন স্যামসাং মেডিকেল চেণ্টাৰলৈ প্ৰায় $100 দান কৰি থাকে ইয়াৰ পাছতে নেক্সট আৰু শেষৰ তথ্য হৈছে আইপেডৰ ৰেটিনা ডিসপ্লে প্ৰকৃততে নিজে প্ৰস্তুত নকৰে তেওঁলোকক প্ৰস্তুত কৰি দিয়ে স্যামসাং কোম্পানীয়ে গতিকে এইখিনি হৈছে স্যামসাং কোম্পানীৰ বিষয়ে কিছুমান ভাল লগা আৰু কিছুমান অদ্ভুত তথ্য যিবোৰ তথ্য গম পাই আপুনি নিশ্চয় ভাল পালে গতিকে এনেকুৱা ধৰণৰ আপুনি যদি পৰৱৰ্তী যদি আপুনি তথ্য গম পাই থাকিব বিচাৰে বা এনেকুৱা ধৰণৰ আপুনি যদি ভিডিঅ' পাই থাকিব বিচাৰে তেন্তে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো আপুনি ভাল পালে এটা লাইক কৰিব পৰামৰ্শভাৱে কমেণ্ট কৰক গতিকে আৰু আপুনি শ্বেয়াৰ কৰি দিব গতিকে আজিৰ ভিডিঅ' এইখিনি ধন্যবাদ